2009 চনৰ ঘটনা। ময়ূৰ আৰু ৰমেশ গুৱাহাটী আহিছিল পঢ়িবৰ বাবে। ৰুম বিচাৰি সিহঁতে জুৰুডত ৰুম লৈছিলে। সেইদিনাখন অক্টোবৰ মাহৰ 30 তাৰিখ আছিলে। নিজৰ কাম কৰি উঠি ভাতটো খাই ল'লে। ময়ূৰে ৰমেশক সুধিলে, আজি ওলাই যাবি নেকি? ৰমেশে যাম বুলি ক'লে। বাইকখন উলিয়াই লৈ ৰুমৰ পৰা সিহঁত গুৱাহাটী ঘূৰিব গ'ল। নিশাৰ গুৱাহাটীৰ মাদকতাই বেলেগ। সিহঁত আহি ফেঞ্চি পালেহি। দোকান এখন খোলা দেখা পাই তাতে ৰখিলে। দোকানৰ পৰা চিগাৰেট এটা কিনি লৈ জ্বলাই ল'লে। তেতিয়া নিশা 12 বাজিছিল। তাৰ পৰা ওলাই সিহঁত গণেশগুৰি পাইছিলে। দূৰৰ পৰা দেখিলে গণেশগুৰি ব্ৰিজৰ ওপৰত এগৰাকী মহিলা ঘূৰি ফুৰিছে। আহি সিহঁত ওচৰ পোৱালৈ মহিলাগৰাকী নাইকিয়া হৈ থাকিলে। দুইটা ভাবি আচৰিত হ'ল। বাইকখন কাষতে ৰখাই নামি গ'ল। এখোজ দুখোজ কৰি ইফালে সিফালে দুইটাই চাবলৈ ধৰিলে। তেনেতে ব্ৰিজৰ তলৰ পৰা কোনোবাই কান্দি থকা শব্দ শুনিলে। বাইকখন ঘূৰাই তললৈ গ'ল। তলত গৈ দেখে সকলো বন্ধ। মানুহ বুলিবলৈ কোনো নাই। তেনেহলে কান্দোনৰ শব্দটো ক'ৰ পৰা আহিছিল সিহঁতে ভাবি পাৰ নাপালে। ইফালে সিফালে চাই থাকোঁতেই দলঙৰ ওপৰত সেই মানুহগৰাকী আকৌ দেখা পালে। ভয়ত দুইটাৰে বুকু কঁপি উঠিল। বাইকখন ষ্টাৰ্ট কৰি তাৰ পৰা পলাবলৈ ধৰিলে। আহি ৰুম পালেহি। ৰুমৰ দৰ্জা খিৰিকীবোৰ বন্ধ কৰি ল'লে। বিচনাত উঠি ঘটনাটোৰ কথা ভাবি থাকিলে। সেইদিনাখনৰ নিশাটো তেনেকৈ পাৰ হ'ল। পিছদিনাখন লগৰবোৰক কথাটো ক'লে। তেতিয়া গম পালে যে 2008 চনৰ 30 অক্টোবৰত গুৱাহাটীত হোৱা বোমা বিস্ফোৰণৰ পিছৰে পৰা সেই ঠাইত কেতিয়াবা তাত তেনেদৰে ঘটনা দেখা পায়।